Hello everyone, সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো। এয়া হৈছে মোৰ আজিৰ থালখন। এয়া হৈছে খৰিচাৰ সৈতে গাহৰি মাংস। তেনেহলে আহকচোন মই আজি গাহৰি মাংস কেনেদৰে খৰিচাৰ সৈতে বনালো তাকে অলপমান দেখুৱাও। এয়া তাৰ বাবে মই গাহৰি মাংস লৈছো, লগতে এয়া খৰিচা, আলু, বিলাহী আৰু পিয়াজ একেলগে এনেদৰে কাটি লৈছো। এতিয়া মই এখন কেৰাহী গৰম কৰি ল'ম। ইয়াতে মই তেল ব্যৱহাৰ নকৰোঁ, যিহেতু গাহৰিৰ তেল ওলায়ে, সেয়েহে কেৰাহীখন গৰম কৰি মাংসখিনি দি দিছোঁ আৰু ইয়াতে তেল ওলাব। তেল ওলালৈকে মই এইখিনি ভাজি ল'ম ভালদৰে। এয়া মাংসখিনি গোটেইখিনি দি দিলোঁ। ইয়াত হালধি দি দিলোঁ, এতিয়া নিমখো দিলোঁ। তাৰপিছত এতিয়া তেল ওলোৱালৈকে মই এইখিনি ভাজি থাকিম। গাহৰি যিহেতু তেল বহুত ওলায়, সেয়েহে তেল ইয়াতে দিব নালাগে। তথাপি কিছুমান গাহৰিত তেল নাথাকে, তেতিয়া দিব পাৰে। এইখিনিত মোৰ বহুত তেল ওলালে। এতিয়া মই ইয়াতে পিঁয়াজখিনি দি দিলোঁ। এতিয়া পিঁয়াজখিনি অকণমান ভাজি ল'ম ভালদৰে। পিঁয়াজখিনি ভাজা হোৱাৰ পিছতে মই আলুখিনি দি এইখিনিও ভালদৰে ভাজি ল'ম, অলপমান লৰাই লৈছোঁ। তাৰপিছত এইখিনি এতিয়া মই অকণমান সময় ঢাকন লগাই দিম। 5 মিনিটমান সময় ঢাকন লগাই সিজিবলৈ দিম। এয়া মোৰ 5 মিনিট পাছত এয়া ভালদৰে লৰাই লৈছোঁ। এতিয়া মই ইয়াতে বিলাহীখিনি দি দিম। বিলাহী মই 2টা লৈছিলোঁ। এইখিনিও অলপমান ভালদৰে লৰাই আকৌ ঢাকন লগাই সিজিবলৈ দিম। এইখিনিও 2 মিনিটমান সময় সিজিবলৈ দিলোঁ। এতিয়া মই ইয়াতে বাঁহৰ গাজখিনি দিলোঁ। এতিয়া এইখিনি ভালদৰে মিক্স কৰি ল'ব লাগিব। এয়া ভালদৰে মই লৰাই লৈছোঁ এইখিনি। এতিয়া মই ইয়াতে মছলাখিনি দি দিম। মছলাত মই দি দিছোঁ এয়া মিট মছলা আৰু জিৰা গুড়ি আৰু ৰেড চিলি দিলোঁ, এচামুচকৈ। এইখিনি এতিয়া ভালদৰে মিক্স কৰি ল'ম। এতিয়া মই ইয়াতে আদা, নহৰু, জলকীয়া একেলগে খুন্দি লৈছিলোঁ, এইখিনি দি দিলোঁ। এইখিনি এতিয়া গোন্ধ যোৱালৈকে ভাজি ল'ম। এয়া ঢাকন লগাই দিলোঁ। আকৌ 5 মিনিটমান পিছত মই এয়া গোন্ধটো যোৱালৈকে ভাজি ল'লোঁ। এতিয়া মই ইয়াতে পানী দি দিম। পানী অকণমান বেছিকৈ দিম, মাংসখিনি যিহেতু সিজিব লাগিব। সেয়েহে এতিয়া মই এইখিনি প্ৰায় 20 মিনিটমান সময় ঢাকন লগাই সিজিবলৈ দিম। এয়া মই 20 মিনিট পাছত দেখাইছোঁ। এয়া ইমান ধুনীয়াকৈ উতলি আছে। এতিয়া মোৰ মাংসখিনি প্ৰায় হৈয়ে গৈছে, আলুখিনি সিজি গৈছে। এয়া ধনিয়া পাত দি দিলোঁ। এয়া মোৰ মাংস ৰেডিয়ে হৈ গ'ল। এয়া চাওক, মোৰ মাংসৰ আঞ্জা ৰেডি হৈ গ'ল। এয়া মোৰ খৰিচাৰ সৈতে গাহৰি মাংসৰ আঞ্জা ৰেডি হৈ গ'ল। শেষত লাইভ পাত দিছিলোঁ, কিন্তু ভিডিঅ'ৰ ক্লিপটো ডিলিট হ'ল নেকি বিচাৰি নাপালোঁ, সেয়েহে দেখুৱাব নোৱাৰিলোঁ। এয়া মাংসৰ আঞ্জাখিনি দেখাই দিছোঁ, ইমান ধুনীয়া হৈছে চাওকচোন। আৰু এয়া মোৰ আজিৰ ভাতৰ থালখন। কেনেকুৱা লাগিছে জনাব। ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব। আৰু যিসকলে নতুনকৈ চাই আছে তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। আৰু আজিলৈ ইমানেই আছিলে। আকৌ লগ পাম নতুন এটা ৰেচিপিৰ সৈতে। সকলোকে বহুত বহুত ধন্যবাদ।